সকলোকে নমস্কাৰ জনাইছোঁ মই এটা মিনি ব্লগৰ পৰা। এয়া ৰাতিপুৱা ভাগত আলুখিনি মৰি গৈছে, যিহেতু তেওঁৰ কাৰণে খান্দি দিছে আৰু ইফালে বৰষুণো, বতৰটো খুব বেয়া আৰু তেওঁ নাথাকিব অলপ দিনৰ কাৰণে। তেওঁ ডিউটি বেলেগ জেগাত পৰিছে, গতিকে তেওঁ মই কৰিব নোৱাৰিম বুলি তেওঁ খান্দি দিছে। বেটি আকৌ ইফালে যোগালি দি তাইক আকৌ স্কুল আজি নপঠিয়ালোঁ, যিহেতু 4 তাৰিখ হ'ব পৰীক্ষা। মই বোলো আজি ঘৰতে পঢ়িবা। এয়া শুই উঠি বাপেক জীয়েকৰ কাণ্ড। মই চিঞৰি আছোঁ পঢ়িব লাগে বোলো, আহা আলু পিছত খান্দিবা। কি ফূৰ্তি তাই। আচলতে এনেকুৱা পৰিৱেশ গাঁৱত আছে, মা ঘৰতো আছে, মোৰ মিষ্টাৰ ঘৰতো আছে, কিন্তু আমি এনেকুৱা সময়ত নাযাওঁ যে, নাপাওঁ এনেকুৱা পৰিৱেশ। তাৰ পৰা আকৌ মই ভিতৰত আহি ৰুটি বনাইছোঁ, যিহেতু ব্ৰেকফাষ্টত আজি ৰুটি লাগিব, কাৰণ মিষ্টাৰ ঘৰতে আছে। মিষ্টাৰ নাথাকিলে আমি দুজনী কেতিয়াবা ফাং ফুং কৰি চলাই দিওঁ আৰু ব্ৰেড গাখীৰ বা তেনেকুৱা আৰু, কিন্তু মিষ্টাৰ থাকিলেতো ৰুটি মেইন। এইফালে আকৌ এয়া চানাডাল বনি আছে দেই, কিন্তু আজি বৰ ডাঙৰ কথা হ'ল, চানাডালখিনি বনাওঁতে পানী অকণমান বেছিকৈ দিলোঁ, সেইকাৰণে উতলাই আছোঁ যাতে পানীখিনি কমি অকণমান গ্ৰেভিড হৈ যাওক। এইফালে মই আকৌ ৰুটি বনাই আছোঁ। তাৰপিছত ইফালৰ পৰা আকৌ বৌয়ে ফোন কৰিছে যে কালি সকাম আছে, তই অকণ আহিবি, নিমকি বনাম, লাগি দিবিহি। মই বোলো হ'ব দিয়ক, কামখিনি কৰি মই গৈ আছোঁ। এয়া ৰুটি বেলি আছোঁ। জীৱনৰ ৰুটিখন গোল নহ'ল আৰু আজিলৈকে, আধা জীৱন গ'লেই ৰুটি গোল নহ'ল। উপায় নাই, কাৰ এনেকুৱা হয় জনাবচোন। তাৰপিছত দেখিছোঁ বাহিৰত গৈ একেবাৰে এয়া দা প্লাছ তাৰ উলিয়াই লৈছিলে, তেওঁ কাম কৰিম বুলি, তেনেকুৱাতে আকৌ দিলে বৰষুণ নহয়। বৰষুণ দিয়াৰ কাৰণে দুইটা আকৌ বাপেক জীয়েক লাগিছে কেৰম বৰ্ড খেলা। তাই পঢ়ি হোৱাৰ পাছত কেৰম বৰ্ড খেলাত লাগিছে। তাৰপিছত ধুনীয়াকৈ ব্ৰেকফাষ্ট কৰি লৈছোঁ, তিনিওটাই খাই ল'লোঁ। এই এক্টিং দেখিছেনে? দালিখিনি বোলে ভাল লগা নাই, ভাল নালাগিলে এনেকৈ মুখৰ ভাজ ভেঙতি দি কিনে খায় আৰু লাহে লাহে। তাৰপিছত তিনিওটাই খাই অহাৰ পাছত আকৌ আলুখিনি তেওঁ ধুই দিলে, মাটি লাগি আছিলে যে, বস্তা এটাত মেলি দিছে। কি ফূৰ্তি তাই চাওকচোন। মোৰো ভাল লাগে, ঘৰৰ লাগে কম বস্তুৱেই হওক, খুব ফূৰ্তি আনন্দ পাওঁ। আপোনালোকৰ হয় নাই বাৰু জনাবচোন, নে মোৰে হয় নেকি বাৰু নাজানো দেই, বুজাব নোৱাৰোঁ ফূৰ্তিটো। তাৰপিছত আকৌ আমি ওলালোঁ বহুতৰ ঘৰলৈ। এয়া গৈ পাইছোঁগৈ, উপাসনা, পৰিস্মা, ৰীমা গোটেইকেইজনী লাগি আছে, নিমকি বনায়ে আছে। তাৰমানে মই যাওঁতে মই অকণমান লাগি দিলোঁ আৰু। ইফালে আকৌ উপাসনাই ভিডিঅ' এটা বনাওক, আকৌ ভিডিঅ' নবনালে নহ'ব নহয়। মই বোলো হয় দে কথাটো, ভিডিঅ' মেইন। এয়া এনেকৈয়ে মোৰ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। যদি ভাল লাগে লাইক কমেণ্ট কৰিব দেই। আজি দুজনীক জোকাই আছিলোঁ, আমাৰ ধুনীয়া ছোৱালীকেইজনীয়ে সকলো কামতে বোলে এক্সপাৰ্ট। তহঁতক যোনে বিয়া পাতিব একদম কপাল ভাল হ'ব দেই, হয় নহয় জনাবচোন। এয়া আকৌ উপাসনাই কৈছে আপুনি উঠিলেই নহ'ব নহয় ভিডিঅ'ত, মোকো উঠাব লাগিব। বোলো হয়তো কথাটো, তই মেইন। তাই আকৌ বেলিছে, তাইও কৰি আছিলে বাৰু, তাই অথনি ভিডিঅ' কৰি দিলে যে। তাৰপিছত বোলো তই এতিয়া বেলি দে, মই অকণমান তোক ভিডিঅ' বনাই দিম। ৰীমাহঁতৰ হাঁহি দেখিছেনে? এহঁতক যি টি জোকাই আছিলোঁ। আচলতে এনেকৈ সৰু ছোৱালী বা এনেকুৱা ছোৱালী গাভৰু ছোৱালী থাকিলে জোকাজুকিটো অলপ বেছিয়ে হয় দিয়কচোন। এইখিনি নিমকি চাওকচোন, খাবলৈ কিন্তু বৰ সোৱাদ। আমি মাজে মাজে টেষ্টো কৰিলোঁ। ভকতক দিয়াখিনি বৌয়ে বাৰু বেলেগকৈ থৈছে, এয়া আকৌ আমিহে খাম।